নমস্কাৰ বন্ধু বান্ধৱীসকল এছকে জব আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এটা বহুদিনীয়া অভাৱ আজি পূৰণ কৰা হৈছে বিশেষকৈ শিক্ষা বিভাগত কলেজবিলাকত আজি কলেজত আজিকালি আপোনালোকে গম পায় যে প্ৰথম আমাৰ যিসকল বিশেষকৈ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি হয় সেইটো প্ৰথম ষ্টেজটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ গতিকে এছিষ্টেণ্ট প্ৰফেচাৰ 743টা পোষ্ট আজি চেংচন কৰা হৈছে আৰু মে মাহৰ আগতেই এই আটাইখিনি নিযুক্তি সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে 743টা এছিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট কলেজত বহু পোষ্ট খালিও আছিল বহু পোষ্ট ক্ৰিয়েটৰ কাৰণে কৈ আছিল গতিকে 743টা পোষ্ট আজি এছিষ্টেণ্ট প্ৰফেচাৰ লোৱা হৈছে আৰু আমাৰ থাৰ্ড গ্ৰেডৰ কলেজৰ 233টা পোষ্ট লোৱা হৈছে তাৰ পিছত ফৰ্থ গ্ৰেডৰ কাৰণে ফৰ্থ গ্ৰেডত চাওক আপোনাৰ অকল ফৰ্থ গ্ৰেড মানে পিয়ন চকীদাৰে নহয় এই বিএআৰ লাইব্ৰেৰী বিএআৰ অন্যান্য টেকনিক্যাল পোষ্টও আছে অলপ গতিকে 524 জন লোৱা হৈছে তৃতীয় বৰ্গ 233 এছিষ্টেণ্ট প্ৰফেচাৰ 743 আৰু ফৰ্থ গ্ৰেড 524 এই পোষ্ট চেংচন দিয়া হৈছে আৰু শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে যে তেখেতসকলে মে মাহৰ আগত এই আটাইখিনি পোষ্ট তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব নিযুক্তি দি সম্পূৰ্ণ কৰিব লাগিব 1 লাখ নিযুক্তিৰ অংকত আহিব পাৰে আমাৰতো 1 লাখতকৈ সৰহে হ'ব এইবাৰ যিমান পোষ্ট আমি সব ডিপাৰ্টমেণ্টক চেংচন দিলোঁ নিযুক্তিৰ কথাটো 1 লাখতকৈ ওপৰত যাব এতিয়া নহয় ক'ৰবাত ক্ৰিয়েট কৰা হৈছে ক'ৰবাত ভেকেণ্ট পোষ্টও আছে সব মিলি মই ডিটেইলছটো কোৱা নাই সৰ্বমুঠ পোষ্ট এইখিনি তাৰপিছতে আৰু এটা আমি ক'বলৈ বিচাৰিছোঁ যে অসম গৌৰৱ অসম বৈভৱ অসম সৌৰভ যিকেইটা ৰাজ্যৰ সৰ্বোচ্চ এৱাৰ্ড ঘোষণা কৰা হৈছিল 24 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱসৰ প্ৰাকখনত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি 3 বজাত এক বিশেষ অনুষ্ঠানেৰে প্ৰদান কৰা হ'ব এক ব্যতিক্ৰমী অনুষ্ঠানৰ মাজত যি ব্যতিক্ৰমী অনুষ্ঠান হয়তো ৰাষ্ট্ৰপতি এৱাৰ্ডৰ অশোক হলতহে পাৰ্লিমেণ্টত হয় মানে ৰাষ্ট্ৰপতি ভৱনত সেই ধৰণে এক বিশেষ অনুষ্ঠানৰে আমি এই এৱাৰ্ড 24 জানুৱাৰী তাৰিখে সন্মানীয় মহামান্য ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু ৰাজ্যখনৰ সকলো ধৰণৰ আগশাৰীৰ মানে গুণৱন্ত লোকসকলৰ উপস্থিতিত এইখিনি এই এৱাৰ্ড কেইটা এই পুৰস্কাৰ কেইটা প্ৰদান কৰা হ'ব গতিকে এইটো 24 জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি 3 বজাত এক বিশেষ অনুষ্ঠানেৰে এই এৱাৰ্ডখিনি দিয়া হ'ব তাৰপিছতে আৰু এটা বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যিটো কাৰ্যসূচী আমাৰ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব সেইটো হৈছে মানে আমাৰ সদ্ভাৱনা যিটো আমাৰ প্ৰজেক্ট বুলিয়ে ক'ম সদ্ভাৱনা যি আঁচনি এই সদ্ভাৱনাৰ ক্ষেত্ৰত আমি এটা কথা ঠিক কৰিবলৈ লৈছোঁ 1 ফেব্ৰুৱাৰীৰ পৰা 10 মেৰ আগত এই অসম সচিবালয়ত যিমান পুৰণি ফাইল পৰি আছে মানে যিমান পুৰণি ফাইলত সিদ্ধান্ত নোলোৱাকৈ বা যেনে ধৰণে হওক পেণ্ডিং আছে হয়তো হাজাৰ হাজাৰ ফাইল আছে
আজি সেই গোটেইখিনি ফাইল আমি 1 ফেব্ৰুৱাৰীৰ পৰা এই সদ্ভাৱনা আঁচনি আৰম্ভ কৰিম আৰু সদ্ভাৱনা আঁচনিৰ আৰম্ভ মানে এইটো 10 মেৰ আগত সম্পূৰ্ণ হ'ব ইয়াৰ সকলো ফাইল ডিসপোজ প্ৰতিটো ফাইলত সিদ্ধান্ত একেবাৰে অফিচৰ মানে কনিষ্ঠ সহায়কৰ পৰা সিনিয়ৰ সহায়কৰ পৰা সুপাৰিনটেণ্ডেণ্টৰ পৰা আণ্ডাৰ সেক্ৰেটাৰীৰ পৰা সেক্ৰেটাৰীৰ পৰা মন্ত্ৰীলৈকে যি দায়িত্ব আছে সকলোৱে সেই দায়িত্ব অতিৰিক্তভাৱে পালন কৰি আমাৰ ইমান দিনে আমাৰ কাম সদায় পৰি থকা যেটো কথা এইটো কথা আমি 10 মে চৰকাৰৰ এবছৰ পূৰ্ণ হোৱাৰ আগতে আমি সম্পূৰ্ণ কৰিম যাতে ব্যাকলগ আৰু এই চৰকাৰত একো নাথাকে গতিকে সেই কাৰণে তাৰ কাৰণে আমি কেইটামান প্ৰস্তুতি কৰিছো 17 জানুৱাৰী শিল্পী দিৱসৰ দিনা সেইদিনা আমাৰ সচিবালয় যিসকল বিশেষকৈ মানে ক্লাৰিকেল পোষ্টত থকা সচিবালয়ৰ যিসকল বিষয়া কৰ্মচাৰী মানে এচিএস আৰু আইএস বাদ দি যিসকল সচিবালয় বিষয়া কৰ্মচাৰী সেই আটাইখিনি সচিবালয় বিষয়া কৰ্মচাৰীৰ লগত 17 জানুৱাৰী তাৰিখে কলাক্ষেত্ৰত দিনজোৰা সভা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি এই সদ্ভাৱনা যেটো প্ৰজেক্ট সদ্ভাৱনা প্ৰজেক্টৰ ইয়াৰ যিখিনি খসৰা প্ৰস্তুত কৰিব লগা আছে কামৰ সেইখিনি প্ৰস্তুত হ'ব ঠিক তেনেকৈ আমি 25 তাৰিখে ইয়াত সচিবালয়ত বহা সকলো আইএস আৰু এচিএস বিষয়াৰ লগত মুখ্যমন্ত্ৰীয়ে পুনৰ এইখিনি সদ্ভাৱনা আঁচনিখন সম্পূৰ্ণভাৱে সফল কৰিবৰ কাৰণে আলোচনা কৰিব এইখিনি দুইটা আলোচনাৰ পিছত এইখিনি আমাৰ জানুৱাৰী মাহত সম্পূৰ্ণ কৰি তাৰ সম্পূৰ্ণভাৱে তাৰ যিখিনি খুটি নাটি কথা বতৰা আছে ইয়াত যিমান কিতাপ পত্ৰ ওলাই ইয়াত কিতাপ পত্ৰ বহুত আছে এই গোটেই কিতাপ পত্ৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক দিয়া হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্টে ৰাজ্যখনৰ কলেজ আদিৰ লাইব্ৰেৰীলে সেইমতে বিতৰণ কৰি দিব ইয়াত যিখিনি ফাইল আৰ্কাইভলৈ যাব লাগে আৰ্কাইভত সংৰক্ষণৰ কাৰণে পঠাই দিয়া হ'ব যিখিনি ফাইল মানে তেওঁলোকৰ মানে দিন পাৰ হৈ গ'ল যিখিনি ফাইলৰ আজি ভ্যালিডিটি নাই ড্যামেজ কৰিব লাগে সেইখিনি সেইমতে নিয়ম সৰকাৰি নিয়ম মতে যি আছে সেইমতে কৰিব বাকি অফিচৰ সকলো কথা পুনৰ সজাই পৰাই আজি নিচিনা সেক্ৰেটাৰিয়েটখন সোমাই গলে ফাইলৰ ডমত মানুহ নেদেখা ব্যৱস্থা নাথাকে সকলো ডিসপোজ কৰি এটা নতুন পৰিবেশলে আমি 1 ফেব্ৰুৱাৰীৰ পৰা 10 মেৰ আগতে আমি সম্পূৰ্ণ কৰিম বুলি আমি এক সিদ্ধান্ত লৈছো গতিকে ইয়াৰ এটা দীঘলীয়া প্ৰসেস হ'ব আৰু 17 জানুৱাৰীৰ পৰা তাৰ আলোচনা বিলোচনা প্ৰশিক্ষণ আৰম্ভ হ'ব আমি 17 জানুৱাৰীত ইয়াৰ সচিবালয় সকলোকে কলাক্ষেত্ৰলৈ নিমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কাম আৰম্ভ কৰিব আৰু স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত দুটামান আমি সিদ্ধান্ত লৈছো হেতু হৈছে আসাম হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড মেনেজমেণ্ট সোসাইটি এইখন নতুনকৈ গঠন কৰা হৈছে এই নতুনকৈ গঠন কৰাৰ সোসাইটিখনৰ আওতাত পৰিব যিখিনি মানে বাহিৰা এজেন্সিৰ পৰা লোৱা টকা পইচা আমি প্ৰথমতে জাইকাৰ পৰা পাম 3800 ক্ৰোৰ এই টকাখিনি আমাৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ইকোনমিক এফেয়াৰ্স কমিটিয়ে ইতিমধ্যে কনফাৰ্ম কৰিছে গতিকে জাইকাৰ পৰা আমি পাম 3800 কোটি টকা এই টকাখিনি ব্যৱহাৰ কৰিবৰ কাৰণে এখন ফুকিয়া সোসাইটি আমি ওয়ার্ল্ড ব্যাংকৰ লগত যোগাযোগ কৰি আছো এডিবিৰ লগতো আছে গতিকে বাহিৰৰ যিখিনি টকা লোৱা হয় সেই টকাখিনি এই সোসাইটিৰ জৰিয়তে হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ শক্তিশালী কৰিবৰ কাৰণে একাৰণে আসাম হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড মেনেজমেণ্ট সোসাইটি হিচাপে আজি এখন গঠন কৰা হ'ল ইয়াৰ চেয়াৰমেনৰ দায়িত্বত থাকিব হেলথ
মিনিষ্টাৰ, গভৰ্ণিং বডি আৰু মানে এক্সিকিউটিভ কমিটিৰ চেয়াৰমেনৰ দায়িত্বত থাকিব চিফ ছেক্ৰেটাৰী। তাৰ পিছতে আপোনালোকৰ কাৰণে ফেব্ৰুৱাৰী মাহত আমি এটা আৰু সুখবৰ আনিবলৈ বিচাৰিছোঁ যে গুৱাহাটী মেডিকেল কলেজত কাৰ্ডিঅ' আৰু নিউৰলজি এই দুটাৰ এখন সুকীয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটাল ইতিমধ্যে আমাৰ নিৰ্মাণৰ কাম যথেষ্টখিনি আগবাঢ়ি গৈছে। এই ছুপাৰ স্পেচিয়েলিটি হস্পিটাল মেনেজমেণ্টটো আমি সুকীয়া কৰিছোঁ। আমাৰ কলেজৰ প্ৰিন্সিপাল থাকিব, ছুপাৰিনটেণ্ডেণ্ট থাকিব, ইয়াত এজন নতুন ডাইৰেক্টৰ দিয়া হৈছে ডক্টৰ বসন্ত বৈশ্য, আৰু ইয়াত এখন নতুনকৈ ছ'চাইটি আজি কেবিনেটে গঠন কৰি দিছে, কাৰ্ডিঅ' থোৰাচিক এণ্ড নিউৰো চাৰ্জাৰী যিটো ছুপাৰ স্পেচিয়েলিটি হস্পিটাল তাৰ এখন মেনেজমেণ্ট কমিটি। এই মেনেজমেণ্ট কমিটিৰো চেয়াৰমেন হেল্থ মিনিষ্টাৰ থাকিব আৰু এক্সিকিউটিভ কমিটিৰ চেয়াৰমেন থাকিব প্ৰিন্সিপাল। গতিকে ইয়াৰ এটা সুকীয়া মেনেজমেণ্ট হ'ব। সুকীয়া মেনেজমেণ্টত আমি আজিৰ ছ'চাইটিখনত কিছুমান আগৰ হস্পিটাল মেনেজমেণ্টত যিখিনি বাধ্যবাধকতা আছিল কিছুমান বাধ্যবাধকতা আমি উঠাই দিছোঁ। তাৰমানে হস্পিটাল মেনেজমেণ্ট ছ'চাইটিৰ আমি যিজন ডাইৰেক্টৰ তেওঁক 5 লাখলৈকে তেওঁক পাৱাৰ দিছোঁ, তেওঁ পইচা খৰচ কৰিব পাৰিব। এক্সিকিউটিভ কমিটিক আমি 10 লাখলৈকে পাৱাৰ দিছোঁ, তেওঁলোকে টকা পইচা হস্পিটালৰ ক্ষেত্ৰত চেংচন কৰিব পাৰিব। ঠিক তাৰ এবভ হ'লে গভৰ্ণিং বডিত আহিব লাগিব। কিন্তু সেইটোৱেই নহয়, তেওঁলোকক আমি প্ৰেজেণ্ট যিসকল প্ৰফেচাৰ আছে, তেওঁলোকৰ মানে ডক্টৰ আছে, তেওঁলোকৰ সমান পইচাতে আমি কণ্টেক্সুৱেলক কনচালটেণ্ট আমি ল'বলৈ দিছোঁ। কাৰণ নিউৰো আৰু কাৰ্ডিঅ' এই দুইটাতে আমাৰ কিছু অভাৱ আছে। গতিকে আমি মাৰ্কেটৰ পৰা নতুন আমি মানে কনচালটেণ্ট, তাৰমানে আজি যদি কোনোবা এজনে প্ৰাইভেট হস্পিটেলত কাম কৰি আছে, তেওঁ কনচালটেণ্ট হিচাপে পাৰ্ট টাইমো যাব পৰা হ'ব, তালে তেওঁ ফুল টাইমো যাব পৰা হ'ব। তেওঁৰ টকা পইচা কম নাপায়, কলেজৰ প্ৰফেচাৰৰ যিটো দৰমহা সেইটোৱে আমি দিম, কিন্তু তেওঁ কণ্টেক্সুৱেল হ'ব। এনেধৰণে টেকনিচিয়ানবিলাক আমি কণ্টেক্সুৱেলত ল'ম। আৰু এই গোটেই ক্ষমতা এই ছ'চাইটিখনক দিয়া হৈছে যে গভৰ্ণমেণ্টৰ দীঘলীয়া ধৰণে পোষ্ট চেংচন, তেওঁলোকক মানে ইণ্টাৰভিউ লোৱা, চাকৰি দিয়া, এই কথাটো যাতে নাথাকে। মানে তৎকালীনভাৱে এনেকুৱা মানে এইসকল লোকক পোনপটীয়াভাৱে তেখেতসকলে তাত এপইণ্টমেণ্ট দিব পাৰিব, দৰমহা দিব পাৰিব। তাত যিটো গ্ৰাণ্টিনেড এডিশ্যনেলি হস্পিটেল ইনকামৰ বাদে দৰকাৰ হয় সেইটো গভৰ্ণমেণ্টে দিব। গতিকে এই গোটেই মেনেজমেণ্ট যিটো ব্যৱস্থা, এইটোৰে এই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনক আমি যাতে কোনো ধৰণৰ আজি টেকনিচিয়ান নাই, আজি ডক্টৰ নাই, য'ত আমাৰ প্ৰায় 10টা অতি স্পেচিয়েলিষ্ট মানে ছুপাৰ স্পেচিয়েল মানে যিখন হস্পিটাল তাতে আছে। আগতে মেডিকেল কলেজতো ইমানখিনি চব মিলাই নাছিল হয়তো। গতিকে এনেধৰণে গোটেই সা সুবিধাখিনি ইয়াত উপলব্ধ কৰা ঠিক কৰা হৈছে। আৰু এটা এটাকে আমি মানে বিশেষকৈ চিকিৎসা ক্ষেত্ৰখনত আমি আগবঢ়াই যাবলৈ আৰু পৰিকল্পনা লৈ থৈছোঁ। গতিকে তাৰ কাৰণে সুকীয়া মেনেজমেণ্ট কমিটি কৰি দিয়া হৈছে। আৰু মই শেষৰ খবৰটো দিওঁ যে ইয়াৰ পৰৱৰ্তী কেবিনেটখন অহা 19 জানুৱাৰী তাৰিখে আমাৰ ডিমা হাছাওৰ হাফলঙত হ'ব। গতিকে আপোনালোকৰ জৰিয়তে এইখিনি সকলোকে অসমৰ ৰাইজলৈ কেবিনেটৰ বাৰ্তা দিয়াৰ লগতে মই পুনৰবাৰ ভোগালী বিহুৰ ওলগ যাচিলোঁ। আজি অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত অনুকম্পামূলক নিযুক্তি 130খন নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। আমি সকলোৱে জানো যে 2017 চনৰ পাছৰ পৰা অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে যিজন মৃত ব্যক্তি তেখেতৰ পৰিয়াললৈ দৰমহাখিনি দিয়াৰ এটা ব্যৱস্থা হৈছে। কিন্তু আমাৰ বহুত লিগেচি কেছ থাকি গৈছিলে পুৰণা, আৰু সেইখিনিৰ ভিতৰত আমি 20 আগষ্টৰ
2021 চনত আমি তেতিয়া প্ৰায় 700 আমি অনুকম্পামূলক নিযুক্তি আমি প্ৰদান কৰিছিলোঁ আৰু আজি আৰু বাকী থকা 130টা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সেইখিনি আমি নিযুক্তি প্ৰদান কৰোঁ আৰু অনুকম্পামূলক নিযুক্তি ইয়াৰ পাছত আমাৰ আৰু নাই পুৰণি কেছ আৰু নতুনসকলেতো এনেকুৱা কেছ তেওঁলোকে সম্পূৰ্ণ দৰমহা তেওঁলোকৰ পৰিয়ালে পাই থাকিব বাকী আমাৰ প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে সেইটো অৱগত আৰু আজিৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ উচ্চ শিক্ষাৰ অধীনত মহাবিদ্যালয়বিলাকত খালী থকা সহকাৰী প্ৰবক্তা 743 জন এছিষ্টেণ্ট প্ৰফেচাৰ 743 থাৰ্ড গ্ৰেড 233 আৰু ফ'ৰ্থ গ্ৰেড 524 এই নিযুক্তিখিনি দিয়াৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিলে গতিকে কেবিনেট এপ্ৰুভেলৰ পাছত অহা কালিৰে পৰা আমাৰ মহাবিদ্যালয়ৰ শিক্ষক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এই নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব হয় নহয় চাওক 1 লাখ নিযুক্তি সমগ্ৰ অসমখনত ইয়াৰে ভিতৰত কৈছোঁ আগতেও কৈ আহিছোঁ প্ৰায় 20,000ৰ অধিক চাকৰি আমাৰ শিক্ষা বিভাগত আৰু শিক্ষা বিভাগৰ যিখিনি টেট শিক্ষক আমাৰ প্ৰাথমিক মাধ্যমিক তাৰ যিখিনি শিক্ষকৰ তাৰ বাছনি প্ৰক্ৰিয়া চলি আছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে কম্পেশ্যনেটখিনি আমি প্ৰায় দি শেষ কৰিলোঁ আৰু উচ্চ শিক্ষাৰ যিখিনি প্ৰক্ৰিয়াটো বেলেগ উচ্চ শিক্ষাৰ প্ৰক্ৰিয়াটো গভৰ্ণিং বডিয়ে কৰে তাতে এইখিনি 743টা সহকাৰী প্ৰবক্তাৰ পদ পূৰণ কৰাৰ কাৰণে কেবিনেটে আজি অনুমোদন দিলে গতিকে আমি কাইলৈৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিম স্বাস্থ্য বিভাগৰ পৰা এনেকুৱা এটা ইংগিত আছে যে এইবাৰৰ যিটো ৱেভ এই ৱেভটো বহুত দীঘলীয়াকৈ নাথাকে কিন্তু ৱেভটো আহিছে গতিকে তাৰ কাৰণে সকলোৱে সতৰ্ক হ'ব লাগে এই ৱেভটো আমি ভাবোঁ যে এই ৱেভটো দীঘলীয়াকৈ নাথাকে এতিয়া কোভিড আছে তাৰ মাজত আমাৰ জীৱন চলি থাকিব লাগিব তাৰ মাজত আমাৰ শিক্ষা আগবাঢ়িব লাগিব ব্যৱসায় বাণিজ্য সকলোখিনি চলিব লাগিব চলাৰ কাৰণে চৰকাৰে এটা SOP দিছে সেই SOPটো সকলোৱে মানি চলিবৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ স্যাৰ এখন চেণ্ট্ৰেলাইজ বোৰ্ড বনাব বুলি কৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে কি হয় তৃতীয় মানে আমাৰ ধৰি লওক বিভিন্ন ডিপাৰ্টমেণ্টত থাৰ্ড গ্ৰেড পষ্ট PWDটো আছে পাব্লিক হেল্থতো আছে ইৰিগেশ্যনতো আছে সকলোৱে বেলেগে বেলেগে বিজ্ঞাপন উলিয়ায় গতিকে এতিয়া কেন্দ্ৰীয়ভাৱে উমৈহতীয়াভাৱে বিজ্ঞাপনখিনি ওলাব এখন কেন্দ্ৰীয় বৰ্ড থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে ৰিক্ৰুইটমেণ্ট বৰ্ড তেওঁলোকে বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব মুখ্যমন্ত্ৰী মহোদয়ে কালি এটা কথা কৈছে আপোনাক ফোন কৰিছে যিটো পাৰ্টি হয় সেইটো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল গতিকে মই গৈছিলোঁ আৰু ময়ো গম পোৱা নাছিলোঁ যে ইমান ডাঙৰ মানে ইমানখিনি মানুহ গোট খাব বিধায়ক সাংসদ মই আহিছোঁ বুলি ৰাইজ গোট খালে আহিলে তাৰ কাৰণে মই দুখিত কিন্তু যেহেতু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল আৰু মই বহুদিন সমষ্টিৰ পৰা বাহিৰত আছিলোঁ গতিকে সমষ্টিৰ সেই কাৰ্যসূচীটোত মই অংশগ্ৰহণ কৰিছিলোঁ কিন্তু সেইটো এটা ধৰি সেইটো কোনো উদাহৰণ হ'ব নালাগে আৰু মোৰ ফালৰ পৰা মই প্ৰতিশ্ৰুতি দিছোঁ এনেকুৱা কাৰণ মানে দ্বিতীয়বাৰ নহয় এইকাৰণে এতিয়াৰ পৰা মোক য'তেই মাতে মই আগতীয়াকৈ খবৰ ল'ম মানুহ কিমান গোট খাইছে আৰু আজিও মই বহুতকে জনাইছোঁ 200তকৈ বেছি মানুহ যদি সমবেত হয় মই দৰকাৰ হ'লে গেটৰ পৰাই ঘূৰি আহিম আৰু মই নাযাওঁ বেয়া পালেও পাব আৰু উপায় নাই কিন্তু ৰুলটো পালন কৰিব লাগিব